কৰিব দিছে মালিচ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল আৰু আশা কৰোঁ সকলোৱে ভালে থাকক আৰু আমি গৈ আছোঁ এতিয়া সকামৰ ঘৰত শাক কাটিবলৈ কটাৰী চটাৰী লৈ মেলি আৰু আছে গৈ আছে বাকীখিনি আগবাঢ়িলে মোৰ কঁকালটো বিষ যে সেইটো কাৰণে লাহে লাহে গৈছোঁ আৰু কাইলৈ আমাৰ ইয়াতে সভা আছে আৰু আজি সকাম শাক চাক কাটিবলৈ গৈ আছোঁ আৰু কি কাম আছে সকলোবিলাক দেখুৱাম চাই গৈ থাকিব ভিডিঅ'টি শেষলৈকে সঁচাকৈ য'তেও মোৰ তামোলৰ সেইটোৱে পৰে আকৌ বহুত দুখ লাগে কিন্তু কৰিব দিছে মালিচ দেই এতিয়া সকামৰ ইমান গালে কাটিছিলেগৈ দেখাব নোৱাৰিলোঁ যে এতিয়া দেখাই দিছোঁ আৰু বাকী কাইলৈ দেখুৱাম বাকীখিনি দৃশ্য কাইলৈ পাই যাব এইটো কেই নম্বৰ হৈছে বাৰু এয়া আমাৰ বিজয়নগৰত এই বছৰটোতে নহয় দেই 7 নম্বৰ বেছি হৈ গ'ল 8 নম্বৰ মান এজন 8 নম্বৰ মানত পৰিছে এগৰাকী ঢুকুৱা আৰু এয়া আমি গোটেই শুকুৱাই শাক কাটিবলৈ গৈ আছিলোঁ আৰু বাকীখিনি কাইলৈ দেখুৱাম আজি ভিডিঅ'টি ইয়াতে সামৰণি মাৰিম নমস্কাৰ বন্ধু বান্ধৱীসকল কালি যিহেতু ভিডিঅ'টি আধাতে এৰিলোঁ আজি আকৌ পুনৰ আৰম্ভ কৰিছোঁ আজি বতৰটো দেখিছেনে কিমান ডাৱৰীয়া ডাৱৰীয়া কৰিছে আৰু আজি গৈ আছোঁ কালি সকামখনৰ কাৰণেই গৈ আছোঁ বাকী কেইগৰাকী গ'ল মই নিজে অকলে অকলে খোজকাঢ়ি গৈ আছোঁ আৰু তাতে লগ কৰি ল'মগৈ আৰু চাহপানী দিয়া দায়িত্ব যিহেতু দিছিলে সেইটো কাৰণে চাহপানী খোলাত যাব লাগিব চাহপানী খোলা দিবলৈ তেন্তে তাতনো কি কি হৈছে সেয়াও দেখুৱাই গৈ থাকিম ভিডিঅ'টো একদম শেষলৈকে চাই গৈ থাকিব দেই অঁ এইফালে বুনিয়া ভুজিয়া ভাগ কৰিব লাগে অঁ কৈছিলে হেৰি কৰিম বুলি হ'ব দে অঁ এইজনে হ'ল মেইন কাৰিকৰ হাই কৈ দিয়া গধূলিলৈ কি ধুনীয়া লাগিব ন কাৰিকৰ হোৱা এইটো ৰান্ধনি চব পলালে এয়া উন্নতি বাইদেউ সেইফালে মিতালী বাইদেউ এইফালে এই বাইদেউ আৰু এইফালে আমাৰ চাহৰ জুই দেখিছে নাই কঁকাল পোৱা বিষ যে সেইফালে কঁকালো অকণমান ঠিক কৰি লৈছোঁ বাকীবিলাক দেখুৱাই গৈ থাকিম দেই মেইন এইখিনি আমিয়ে গুচোৱা দেই কালি এনেকুৱাটো ময়ে গুচাইছিলোঁ নেকি নহয় এনেকুৱা বগা সঁচাকৈ আকৌ অঁ কালি তাৰমানে ফিংগাৰৰ লগত এটা হাল্লা হৈ গৈছেগে দেই মই ফিংগাৰৰ পৰা কাটি ল'ব কৈছোঁ আমি মানে তাঁতশাল শিকিবলৈ লৈছোঁ আৰু সেই তাঁতশালত ফিংগাৰ দিব লাগিব মানে সেই ফিংগাৰৰ লগত আলোচনা হৈ আছে মই কৈছোঁ আঙুলিটোকে কাটি কিনি দি থৈ আহিবি যেতিয়া মন যায় তেতিয়া লগাই থাকিব সেনেকৈ কৈছোঁ ইফাল সিফাল কাম লাগি থাকোঁতে ভকতৰ সমাজলৈ যাবই নোৱাৰিলোঁ এয়া দেখিছেনে বাৰু প্ৰসাদে দিলে প্ৰসাদ খাই লৈছোঁ আৰু সকলোকে এনেকৈ পলিথিনত এনেকৈ ভৰাই ভৰাই প্ৰসাদখিনি দিছে সকলোৱে খাই আছে আৰু এইফালে দুগৰাকীয়ে পোৱা নাই আমি কেইগৰাকীয়ে পালোঁ খাইছোঁ ভাত খাবলৈ অকণমান দেৰি আছে আৰু ভকতৰ সমাজ আজি যিহেতু নাম চাম লোৱা একো দেখাব নোৱাৰিলোঁ চাহপানী খোলাত বহি থাকিলোঁ সেই গতিকে এইখিনিকে দেখুৱাইছোঁ আৰু এইফালে ভকতক ভাত দিছে দেখিছেনে বাৰু এতিয়া আমি সকামৰ ঘৰ পৰা ঘূৰিলোঁ আৰু টোপোলা চোপোলা লৈ বুলিব কি ভাত খোৱা আপুনিতো মাছ মাংস খালে যোনমান লেবেজানকৈ খোজকাঢ়িছে যে আমিহে বইল দি খালোঁ কাইও সেইখিনি বইল নহয় নি খাৰখিনি খাৰ দিছিলে কি ধুনীয়া খাৰ বইল দিছিলে অঁ খাৰ বইলখিনি খালে নাই কৰি খাবই নাজানে আজি ভিডিঅ'টি ইয়াতে সামৰণি মাৰিম আৰু যদিহে ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে মৰম অকণ দিব আৰু যিসকল বন্ধু বান্ধৱী ফেচবুকত চাইছে তেওঁলোকে ফ'ল' কৰি দিব ফেচবুক পেজটো আৰু যিসকল বন্ধু বান্ধৱী ইউটিউবত চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ভিডিঅ'টি ইয়াতে সামৰণি মাৰিম আৰু দি যাম কিবা কিবি ভিডিঅ' চাই গৈ থাকিব সকলোৱে তেন্তে আজিলৈ আহিছোঁ বাই বাই আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে